Good morning অসম মই হলো আকাশ আপোনালোকে চাইছে এবিস্মাৰ্ট ইউটিউব চেনেল মই লৈছো আপোনালোকলৈ আজি দিনটো ৰাশিফল আজি হৈছে 10 ফেব্ৰুৱাৰী 2019 আৰু আজি হৈছে শ্ৰী শ্ৰী সৰস্বতী পূজা সো সৰস্বতী মাৰ আজি পূজা সো সকলোকে সৰস্বতী পূজাৰ অলেখ শুভকামনা থাকিল আৰু সৰস্বতী মাৰ আশীৰ্বাদ লৈ আৰম্ভ কৰো আজি দিনটো ৰাশিফলৰ বিষয়ে সো প্ৰথম ৰাশিফল আহিলে মেঘ কৈছে কি আপুনি যদি আনক কথা দিয়ে তেন্তে আপুনি আজি আনৰ অনুভূতিৰ কথাও চিন্তা কৰিব কৈছে কি আপুনি যদি আজি আনক কথা দিয়ে তেতিয়ালে তেওঁৰ অনুভৱ কি হেতু ওপৰত চিন্তা কৰিবলৈ কৈছে যেনে কথাটো কৈ দিয়াৰ পিছত তেওঁৰ কি বা ৰিয়েক্ট কৰে বা তেওঁৰ বা কি প্ৰবলেম অনুভৱ কৰে তেনেকুৱা ধৰণৰ আপোনাৰ ভুল সিদ্ধান্তই আপোনাৰ লগতে আপোনাৰ আনকো মানে আপোনাৰ লগত জড়িত আন মানুহকো হয়তো সমস্যাত পেলাব পাৰে নেক্সট কৈছে কি আজি পাৰিবাৰিক ক্ষেত্ৰত আৰ্থিক ঝঞ্ঝট আহিব পাৰে মানে সমস্যা আহিব পাৰে যেটো হয়তো আপুনি গমো নাপাব কোনো মানুহৰ লগত যদি লগ কৰিম বুলি ভাবিছিলে বহুত দিন ধৰি লগ চিনাকি তেওঁ লগ পোৱা নাই বাট আজি লগ কৰিম বুলি ভাবিছে সৰস্বতী পূজাৰ সুবিধাতে সো আপুনি আজি লগ কৰিব পায় ভাল দিন তাৰ কাৰণে আজি আপোনাৰ সপোনৰ ৰাণী গৰাকীক আপুনি যদি বহুত দিন দেখা নাই তেন্তে আজি দেখিয়া পাব তাৰ কাৰণে মনটো আপোনাৰ আজি ভাল লাগিব কৰ্মত আজি ভাল পাৰিবাৰিকভাৱে আজি আপোনাৰ ভাল আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 6 নেক্সট কৈছে বৃষভ কৈছে কি আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা আজি ভাল কাম সম্পাদন কৰাৰ সুযোগ পাব পাৰে আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা মানে আপোনাৰ যি পাৰ্সোনালিটি হেতুৰ দ্বাৰা আপোনাক আজি হয়তো ভাল কামৰ কাৰণে ইনভাইট কৰিব পাৰে তেনেকুৱা কথা কৈছে বা আপোনাৰ ভাল কাম কৰাৰ সুবিধা পাব পাৰে আপোনাৰ আজি অধিক খৰচ হ'ব পাৰে যাৰ দ্বাৰা আপোনাৰ মনটো আজি বেয়া লাগিব পাৰে ভাল পোৱাত ভাল লগা অনুভৱ হ'ব পাৰে ভাল লগা অনুভৱ মানে সময় আজি বেছিকৈ স্পেন্ড কৰিবলৈ পাব পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি অলপ সাৱধানতা অৱলম্বন কৰিব পাৰিবাৰিকভাৱে আজি আপোনাৰ সময় দিয়াৰ চেষ্টা কৰিব মানে পৰিয়ালক আজি পতি বা পত্নীক নাইবা পৰিয়ালৰ সদস্যক আজি সময় দিবলৈ চেষ্টা কৰিব আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 5 নেক্সট হৈছে বৃষভ চাপমুক্ত কৰাৰ বাবে আপোনাৰ বাচ্চাৰ লগত সময় কটাওক আৰ্থিকভাৱে আজি আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে আজি ধৰ্মীয় অনুষ্ঠানত যাব পোৱাৰ সম্ভাৱনা আছে হয়তো সৰস্বতী পূজাত যদি তেতিয়ালে হেতু আপোনাৰ ধৰ্মীয় অনুষ্ঠানতে পৰিব প্ৰেমত আজি পুৰস্কৃত হোৱাৰ সম্ভাৱনা আছে পুৰস্কৃত মানে কিবা সাৰপ্ৰাইজ হ'ব পাৰে পাৰিবাৰিকভাৱে আপোনাৰ আজি ভাল আপোনাৰ দিনটো শুভ সংখ্যা আছে 3 কৰ্কট সুস্বাস্থ্যৰ কাৰণে আজি অলপ ব্যায়াম নাইবা খেলা ধুলা কৰক আৰ্থিকভাৱে আজি দিন ভাল আজি আপোনাৰ প্ৰেম কৰাৰ দিন পাব কিন্তু যদি এই দিন আপুনি মিছ কৰে তেন্তে আপুনি পস্তাব আজি প্ৰেমত হয়তো আপোনাৰ ভালকৈ লগ কৰাৰ সুযোগ পাব বহুত দিন যদি লগ পোৱা নাছিল আৰু যদি আপুনি হেতু নকৰে তেতিয়ালে আপুনি পিছত পস্তাব যে হয় ৰিয়েলাইজ কৰিব হেই মই কিয় লগ নকৰিলো হেনে তেনে ৰিগ্ৰেট হ'ব পাৰে সমস্যাত পৰিলে আজি সমাধান পোৱাৰ সম্ভাৱনা হিমানে বেছি যদি কিবা সমস্যা আহে আপোনাৰ সমাধানো হিমানে বেছি হ'ব আপোনাৰ পতি নাইবা পত্নীয়ে আপোনাৰ কাৰণে কিবা কিনিব পাৰে গিফট কিবা দিব পাৰে আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 7 আজি মই কমকে লিখিছো কাৰণ সময় ইমান বেছি নাই কাইলে আজি সৰস্বতী পূজা আছে তাৰ কাৰণে অলপ লৰাৰি কৰিবলৈ কৈছে সোনকালে শুবও লাগিব হেতু কাৰণে কৈছে কি তাপাইলে সিংহ কিছু প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে কঠোৰ পৰিশ্ৰম কৰক আজি সংকটত পৰা মানুহক আজি সহায় কৰিব পৰিয়ালৰ লগতে ভাল সময় ব্যয় কৰিব আজি আপোনাৰ ভাল লগা মানুহজনে আপোনাৰ মতে ব্যৱহাৰ নকৰিব পাৰে পাৰিবাৰিকভাৱে আজি আপোনাৰ ভাল আপোনাৰ দিনটো শুভ সংখ্যা আছে 5 আপোনাৰ ভাল লগা মানুহজনে আজি আপুনি বিচৰা মতে হয়তো ৰিয়েক্ট নকৰিব পাৰে আপুনি যেটো বিচাৰে সো একিনটা কওঁ যে ফেব্ৰুৱাৰী মাহৰ এই 7 তাৰিখ মানৰ পৰা আৰম্ভ হয় আৰু ৰ'জ ডে প্ৰপ'জ ডে চকলেট ডে কিবা কিবি ডে তাৰ দৰে যদি দুখীয়া মানুহৰ কাৰণে যদি বা অসমৰ গৰীব মানে যিবিলাক খুজি খোৱা মাগি খোৱা লোক আছে তেওঁলোকৰ বাবে যদি এটা দিন উলিয়ালেহেঁতেন হয়নে নহয় কিন্তু হেতু আমি নকৰো বাট আমি যদি সহায় কৰো অলপ চলপ তেতিয়ালে হেতু আমাৰ কাৰণে বহুত ডাঙৰ সো আপোনালোকে যদি জতে পায় তেতিয়ালে সহায় কৰিবলৈ চাব অলপ সৰু মুখ ডাঙৰ কথা হ'ব পাৰে কিন্তু কৰিব পাৰে আপোনালোকে সহায় কৰিব মনত অন্তত শান্তি পাব কন্যা আপোনাৰ পত্নী বা স্বামীৰ সাহসী মনোভাৱে আপোনাক আজি আনন্দ দিব আপুনি আনৰ ওপৰত খৰচ কৰি ভাল পায় হয়নে নহয় যদি হয় কমেন্ট কৰিব আপোনাৰ কৰ্মৰ ফলত সকলোকে আনন্দ দিব পাৰিব প্ৰেমত আজি ভাল ব্যৱহাৰ কৰিব
মানে গাৰ্লফ্ৰেণ্ডৰ লগত আজি বেয়া তালুক নকৰিব বা বেয়া ব্যৱহাৰ নকৰিব। সামাজিক বা আধ্যাত্মিক কামৰ কাৰণে আজি ভাল দিন। আপোনাৰ পাৰিবাৰিকভাৱে আজি কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 3। নেক্সট আহিলে তুলা। কৈছে কি আপোনাৰ নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ কৰক আজি। বিনিয়োগৰ ক্ষেত্ৰত আজি অলপ আনৰ সহায় ল'ব। আজি আপোনাৰ বন্ধুৰ সৈতে সময় কটোৱাৰ সম্ভাৱনা আছে। প্ৰেমত উত্তেজনাপূৰ্ণ নহ'ব, মানে প্ৰেমত আজি খং ৰাগ এইবিলাক এৰি চলিব কৈছে। আৰু প্ৰেমত আজি যোগাযোগ কৰিব নাপাহৰিব, মানে কণ্টেক্টটো আজি এৰি নিদিব। প্ৰেমত যদি ব্যস্ত থাকে, হয়তো আজি বহুতৰে ইণ্টাৰভিউ আছে। ভ্ৰমণ আজি যদি কৰে তেন্তে নথি পত্ৰত ধ্যান ৰাখিব। যদি ভ্ৰমণ কৰে তেতিয়াহ'লে আপোনাৰ ভ্ৰমণ মানে কি ক'বা, যদি ইণ্টাৰভিউ আছে তেতিয়াহ'লে সেই নথি পত্ৰখিনি আপুনি ভালকৈ লৈছেনে তাত নজৰ দিব। পাৰিবাৰিকভাৱে আজি আপোনাৰ ভাল, দিনটোৰ শুভ সংখ্যা আছে 6। নেক্সট আহিলে বৃশ্চিক। হৈছে কি আপোনাৰ জীৱনৰ উত্তেজনাপূৰ্ণ অৱস্থাৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ জীৱনৰ গতি এটা নিৰ্দিষ্ট দিশত গতি দিয়াটো ভাল দিন। মানে আপুনি যদি আপোনাৰ লাইফক এটা বেলেগ ডাইৰেকশ্যনত নিম বুলি ভাবিছিলে তেন্তে হ'লে তাৰ কাৰণে আজি ভাল দিন। আজি আপোনাৰ ভাল বন্ধুৰ লগত দিন কটাওক। আজি স্ত্ৰীক আনন্দ দিয়াৰ চেষ্টা কৰিব পাৰে। প্ৰেমৰ জীৱন আজি গতিশীল, আগৰ দৰে চলিব। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 7। ধনু। আপোনাৰ ক্ষমতা শক্তি বাঢ়িব পাৰে। আজি উত্তেজনাপূৰ্ণ ঘটনাৰ সন্মুখীন হ'ব পাৰে, যিটোৰ পৰা আপোনাৰ আৰ্থিকভাৱে লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত মুহূৰ্ত সময় কটাওক। আজি যিকোনো সময় কটাবলৈ চাওক। তৰ্কাতৰ্কিৰ ফলত হয়তো আপোনাৰ আজি সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। পাৰিবাৰিকভাৱে ভাল, আজি দিনটোৰ শুভ সংখ্যা আছে 4। এইটো তৰ্কাতৰ্কিৰ ফলত যিটো লাগিব বুলি কৈছে সেইটো সম্পৰ্ক বুলিলে অকল ৰিলেশ্যনশ্বিপ এটাই নাথাকে ন, যিটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা পতি পত্নী, এইটো আপোনাৰ ফ্ৰেণ্ডজনতো হ'ব পাৰে। কৈছে কি মকৰ। আনন্দৰ কাৰণে আজি মানসিক উত্তেজনাৰ পৰা আঁতৰি থাকিব। আৰ্থিকভাৱে আজি শেষৰ ভাগলৈ ভাল হ'ব। পাৰিবাৰিক দায়িত্ব আজি পালন কৰিবলৈ নাপাহৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি অলপ ভাল কথা বতৰা পাতিব। খং ৰাগ নকৰিব আৰু তেনেকুৱা টাইপৰ, বেলেগলৈ নাযাবগৈ। আনৰ সহায়ে আপোনাক আনন্দ দিব। আপুনি আজি আপোনাৰ পত্নীৰ লগত অলপ অতীত ৰোমন্থন কৰিব। অতীতৰ অলপ কিবা কথা পাতিব, যি কেনেকৈ লগ হৈছিলে, ক'ত ডেটিং চেটিং গৈছিলে, তো তেনেকুৱা ধৰণৰ এটা বণ্ড যিটো আছে সেইটো অলপ ষ্ট্ৰং হ'ব। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা আছে 4। নেক্সট আহিলে কুম্ভ। নিজকে আৰু আশাবাদী হোৱাৰ কাৰণে প্ৰেৰণা দিয়ক। আজি ঘৃণা অহংকাৰ এনেজাতীয় বস্তুৰ পৰা আঁতৰি থাকিব। বিনিয়োগৰ ক্ষেত্ৰত আজি ভাল নহয়। আপোনাৰ ভাল লগা মানুহজন বা মানুহজনীৰ উদ্দেশ্য কি বা আপোনাৰ তেওঁৰ মনৰ ভাৱ কি সেইটো আজি বুজিবলৈ অসুবিধা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ভাল, পাৰিবাৰিকভাৱে আজি আপোনাৰ ভালেই, দিনটো শুভ সংখ্যা আছে 2। কৈছে কি আপোনাৰ মীন ৰাশি। আপোনাৰ শক্তি হেৰুৱাই পেলাইছে। আপুনি যে কিবা কামত নিজৰ শক্তি হেৰুৱাই পেলাইছে বা কৰিব নোৱাৰা হৈ গৈছে, সেইটো আজি আপোনাৰ অনুভৱ হ'ব পাৰে। নতুন উৎস সৃষ্টি হ'ব পাৰে। সেইটো উৎস আপোনাৰ আৰ্থিকভাৱে হ'ব। আপোনাৰ পৰিয়ালৰ বা চিনাকি মানুহৰ আজি আৰ্থিক পথ মুকলি হ'ব পাৰে। প্ৰেমত আজি সন্ধিয়া বেলাত হতাশাৰ সৃষ্টি হ'ব পাৰে। যদি ক'ৰবাত যায় তেন্তে হ'লে আজি নথি পত্ৰ অলপ চাই ল'ব, কাৰণ আজি ইণ্টাৰভিউ থাকিব পাৰে কিছুমানৰ। পাৰিবাৰিকভাৱে আজি শ্ৰেষ্ঠ দিন পাব। আপোনাৰ দিনটো শুভ সংখ্যা আছে 9। চ' আজিলৈ ইমান আছিলে বন্ধুজন। সকলোকৈও সৰস্বতী পূজাৰ শুভকামনা যাচিছোঁ আৰু সকলোৰে দিনটো ভালকৈ যাব বুলি আশা কৰিছোঁ। চ' আজিলৈ ইমান আছিলে। জয় আই অসম।